নমস্কাৰ, মই দেৱযানী পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মেৰবিল ফালে ওলাইছোঁ। আপোনালোককো অকণমান দেখুৱাম মই মেৰবিলত ক'ত গৈছোঁ, কি গৈছোঁ। ভিডিঅ'টো চালে আপোনালোকে গম পাব, গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। বলক তেতিয়াহ'লে আপোনালোককো লৈ গৈছোঁ মোৰ লগতে। পালোহি দেই। আমি মোৰ আঁতৰিনী ঘৰলৈ মানে ছোৱালীজনী ঘৰলৈ আহিছোঁ। আঁতৰিনীয় বেটীক দেখাম দেই বেটী ঘৰলৈ আহিছিলোঁ। যি মানে সুধি আছে বেটীৰ ল'ৰা এটা আছে, আজি সুধি হৈছে, তাকে আমি খাবলৈ আহিছিলোঁ। এইজনী আঁতৰিনী হয় মোৰ। আপোনালোকক চিনাকি ওলাবলৈ ইহঁতে লাজ কৰে, হ'লেও অকণমান জোৰ জবস্তি কৰি মই উঠালোঁ আৰু আপোনালোকক দেখুৱালোঁ। পলালে দুইজনী একেবাৰে দৌৰ মাৰিলে, একো নাই, অকণমান উঠালোঁ, আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। মই আৰু আপোনালোকক দেখুৱাম, কি কি দেখুৱাব পাৰোঁ, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। মই আঁতৰিনীয়ৰ ল'ৰাটোৰ লগতে আহিলোঁ, বাইকত আহিলোঁ। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। নাম থৈছে তনয়। তনয় কি লিখে উপাধি? মন্ত্ৰী। তনয় মন্ত্ৰী। তাতো উঠাই দিলোঁ ফটো, আপোনালোককো দেখালোঁ দেই। মৰম দিব, আশীৰ্বাদ কৰিব। ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া আমি আপোনালোকক দেখুৱাইছোঁ দেই, একেবাৰে ঘৰৰ সন্মুখত কাষতে মানে পথাৰ এখন আছে সৰু। এতিয়া ধান ওলাব নহয়, ইমান ভাল লাগিব এই ওচৰত থাকিবলৈ। আপোনালোককো অকণমান দেখুৱাইছোঁ, চাব। এইটো ৰাস্তাটো, এইটো এনেকৈ কৰি এইখন সন্মুখতে পথাৰ, ছাইডতে পথাৰখন আছে আৰু সেই সন্মুখতে ৰাস্তাটো। খুব ভাল লাগে এইখিনি। আমি গৈ আছোঁ এতিয়া ঘৰলৈ। কালিহে আৰু মেৰবিল গৈছিলোঁ বুলি ক'লোঁ নহয়, আহি লৈ ভিডিঅ' কৰা নহ'ল, ভিডিঅ'টো সামৰিব থাকিলে। আজি আকৌ বিয়া খাবলৈ ওলাইছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। ওলাইছোঁ, বিয়ালৈ ওলাইছে বাইদেউ হঠাতে। এফালে চাওকচোন, ধান কাটিবলৈ হ'ব আৰু দেই। এতিয়া পথাৰত মানুহবিলাক ন, সেউজীয়া পথাৰখন ধাননিয়ে সুন্দৰ কৰি আছে। এইফালেদি মেটেকা আছে, মেটেকা ফুল ফুলিছে। কইনাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক দেই। ছোৱালীজনী ক'লৈ বিয়া সোমাব? গেঠু পথাৰলৈ বিয়া সোমাব। বিয়া ঘৰত খাব লৈছোঁ দেই। খানা দিয়াই নাই, আপোনালোকক সুন্দা থালিখন দেখাইছোঁ। দেখুৱাম আৰু মই দেখিছোঁ ন স্কুলৰ পৰা আহি পিনে খাচী মাছ, এইখন থালিখন আপোনালোকক চিনাকি কৰাইছোঁ দেই। আমি খাই থাকোঁ, চাই থাকিব আপোনালোকে। এগৰাকী কইনা দেই। দেখুৱাইছোঁ আপোনালোকক, এইগৰাকী কইনা। বাইদেউ উঠা গৈ কইনা একেবাৰে ফটো মৰাত ব্যস্ত। অকণমান আপোনালোকক দেখাইছোঁ, চাই থাকক, উপভোগ কৰি থাকক আপোনালোকে ভিডিঅ'টো।
সোমাওঁতে মানে ফটো নেমাৰিলোঁ, এতিয়া ওলোৱা সময়ত মাৰি লৈছোঁ। শুভৰ বিবাহ মেইন গেটখনত ফটো কপি তুলিলোঁ। বিয়া খাই বৈ আজৰি হ'লোঁ, এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। ইয়াতে ৰাস্তাতে সাগৰ ফেনা এজোপা দেখিলোঁ। এই কাণ ফুটোৱালে মানে কাণৰ মানে নপকে বোলে কাঁইটটোৱে, আজিহে শুনিছোঁ, গম পাইছোঁ দেই। মানুহ এজনে ক'লে ঐ বিয়া খাই আহিলা ন? সুস্মিতা, মিৰু বাইদেউ, এইজনী বাইদেউহঁতক উলিয়াই থাকোঁ মোৰ ভিডিঅ'ত, আপোনালোকে চাই থাকে। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, খুব ভাল লাগিছে। এই পৰিৱেশটো চক নাই, ইমান ভাল লাগিছে। সন্মুখতে এই ৰাস্তাটোৰ কাষতে পথাৰখন। ঘৰ আহি পালোঁহি, আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। গতিকে চাই ভাল যদি লাগিছে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই।